Hello guys, Ranjit here. Again I'm back with a new video. Punor English newspaper পঢ়িবলৈ লৈছো। অন্দিনাৰ দৰে মই ইয়াক অসমীয়ালৈ অনুবাদ কৰিম। The couple kills selves in East Delhi, names a few in suicide note. Couple মানে হৈছে জোৰ, পতি পত্নীৰ জোৰ। Kills selves মানে হৈছে নিজকে হত্যা কৰে in East Delhi, পূব দিল্লীত। Names a few in suicide note. Suicide noteত কেইজনমানৰ নাম উল্লেখ কৰে। সো সেলফস মানে হৈছে নিজকে হত্যা কৰে। couple kills selves. A couple in their 40s allegedly died by suicide at their residence in East Delhi's West Binod Nagar area on Wednesday evening. A couple in their 40s মানে 40ৰ পৰা 49 বছৰ বয়সৰ পিৰিয়ডটোক কোৱা হয় 40s 40ৰ পৰা 49 বয়সৰ এই পিৰিয়ডক 40s বুলি কোৱা হয় যে এই couple পতি-পত্নী এহাল হিয়তৰ বয়স 40s পিৰিয়ডত হ'ব allegedly মানে হৈছে কথিত ৰূপত কোৱা হৈছে ডাইড মৃত্যু হৈছিল বাই সুইসাইড এট দিয়াৰ ৰেসিডেন্স হিয়তৰ বাগভৱনত আত্মহত্যা কৰি মৃত্যু হৈছিল ইন ইষ্ট দিল্লীজ ৱেষ্ট বিনোদ নগৰ এৰিয়া পূব দিল্লীৰ ৱেষ্ট বিনোদ নগৰ এৰিয়াত অন ৱেডনেছডে ইভিনিং এইটো সংঘটিত হৈছিল ঘটনাটো The police have identified the deceased as Dinesh Tiwari, 42. Police মৃত ব্যক্তিজনক চিনাক্তকৰণ কৰিছে তেওঁ হৈছে দিনেশ তিৱাৰী 42 এজ who used to work as a cloth salesman যিয়ে কাম কৰিছিল এজন কাপোৰৰ বেপাৰী হিচাপে কাপোৰ বিক্ৰেতা হিচাপে কাম কৰিছিল এণ্ড নীলম তিৱাৰী আৰু তেওঁৰ পত্নী নীলম তিৱাৰী is 40 a housemaker a homemaker আৰু তেওঁ আছিল হোমমেকাৰ মানে হৈছে ঘৰতে কাম বন কৰে ঘৰখন চোৱাচিতা কৰে ঘৰৰ কাম কাজৰ দায়িত্ব লয় হাউসৱাইফ গৰে পুলিচে চিনাক্তকৰণ কৰিছে অফিচাৰ said they had found a suicide note in their bedroom অফিচাৰে কৈছে যে হিয়তৰ বেডৰুমত এখন সুইসাইড নোট পাইছে which mentioned the names of some persons য'ত কেইজনমান ব্যক্তিৰ নাম উল্লেখ আছে who compelled them to take the extreme step যিয়ে হিয়তক বাধ্য কৰাইছিল এই চৰম পথটো বাছি লোৱাৰ বাবে কম্পেল মানে হৈছে বাধ্য কৰোৱা compelled them হিয়তক বাধ্য কৰাইছিল to take the extreme step এই যেটো চৰম পন্থা হিয়তে বাছি লৈছে সেইটো লোৱাত বাধ্য কৰাইছিল আৰু হিয়তৰ নাম সুইসাইড নোটত উল্লেখ আছে A case of abatement to suicide. Abatement মানে হৈছে উচতনি দিয়া উদ্গনি জগোৱা abatement to suicide আত্মহত্যা কৰিবৰ বাবে যে উচতনি দিছিল উদ্গনি জগাইছিল সেই তেনেকুৱা কেছ এটা has been registered ৰেজিষ্টাৰ কৰা হৈছে পুলিচ আৰ probing মানে হৈছে অনুসন্ধান কৰা পুলিচে অনুসন্ধান কৰি আছে the possibility of a monetary angle and a personal issue in connection with the death সেই মৃত দুজন ব্যক্তিৰ সন্দৰ্ভত এটা হৈছে আৰ্থিক দিশ এটা মানিটাৰী এংগল এটা আৰ্থিক দিশ এটা আৰু পাৰ্সোনেল ইস্যু ব্যক্তিগত সমস্যা এটাৰ যি সম্ভাৱনা দেখা পাইছে পসিবিলিটি হেইক লৈ পুলিচে অনুসন্ধান কৰি আছে The couple have two children aged 12 and 17 years so পতি-পত্নী দুগৰাকীৰ দুজন ল'ৰা ছোৱালী আছিলে বয়স 12 আৰু 17 বছৰ বয়সৰ according to the police they received a PCR call on Wednesday evening about the deaths so পুলিচৰ কথা অনুসৰি হিয়তে এটা PCR কল পাইছিল PCR ৰ ফুল ফৰ্ম হৈছে পুলিচ কন্ট্ৰোল ৰুম so PCR কল এটা হিয়তে পাইছিল পুলিচ কন্ট্ৰোল ৰুমত কল এটা পাইছিল on Wednesday evening about the deaths এই মৃত ব্যক্তিৰ বিষয়ে জনায় a relative of the deceased who lived in the same building informed us a relative of the deceased মৃত ব্যক্তিৰ এজন আত্মীয়ই
who lived in the same building, যে সেই একেটা বিল্ডিঙতে বাস কৰিছিল, informed us, আমাক জনাইছিল that যে after the two children returned from school, ল'ৰা ছোৱালী দুজন স্কুলৰ পৰা অহাৰ পিছত, no one opened the door despite several knocks. বহুতবাৰ নক কৰাৰ পিছতো, নক কৰাৰ স্বত্তেও, ডেছপাইট মানে হৈছে স্বত্তেও, ইনস্পাইট অফ, নক কৰাৰ স্বত্তেও দুৱাৰখন খোলা নাছিল। no one opened the door. after getting no response from their parents, so মাক দেউতাকৰ পৰা কোনো সঁহাৰি নাপায়, they informed their uncle, সিহঁতৰ খুৰাকক কথাটো জনায়, who lived on the third floor of the same building, একেটা বিল্ডিঙৰে তেওঁ তৃতীয় মহলাত আছিল। he broke open the door, তেওঁ দুৱাৰখন ভাঙি খুলিছিল। break open, past tense আছে, broke open মানে হৈছে ভাঙি খুলিয়া। broke open the room, এইখিনি the crime team was informed and exhibits like the suicide note and other articles were lifted from the spot for further investigation. crime team was informed, ক্ৰাইম টিম এটাক এই কথাটো জনোৱা হৈছিল, এণ্ড এক্সিবিটছ মানে হৈছে প্ৰমাণ হিচাপে যি বস্তু পোৱা যায়, তাতে নথি পত্ৰ বা যি বস্তু প্ৰমাণ হিচাপে পোৱা যায়, এক্সিবিটছ লাইক দ্য ছুইচাইড নোট এণ্ড আদাৰ আৰ্টিকলছ আৰু অন্যান্য বস্তুবিলাক ৱেৰ লিফটেড ফ্ৰম দ্য স্পট, সেই স্পটৰ পৰা লোৱা হৈছিল ফৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন, অধিক অনুসন্ধানৰ বাবে লোৱা হৈছিল। The police have registered a case under IPC sections 306, abatement of suicide, and 34, acts done by several persons. So IPC, Indian Penal Code অন্তৰ্গত এইবিলাক ধাৰাৰ আণ্ডাৰত কেছ এটা ৰেজিষ্টাৰ কৰিছে। The bodies were shifted to the mortuary of the লাল বাহাদুৰ শাস্ত্ৰী হস্পিটেল। So লাল বাহাদুৰ শাস্ত্ৰী হস্পিটেলৰ মৰ্চুৱেৰীলৈকে ডেড বডিবিলাক লৈ যোৱা হৈছিল। মৰ্চুৱেৰী মানে দুই ধৰণে অৰ্থ হয়। মৰ্চুৱেৰী মানে কবৰস্থান, মৰিশালি, য'ত শৱদাহ কৰা হয়, সেইটো এটা অৰ্থ। আৰু আন এটা অৰ্থ হৈছে এটা ৰুম, য'ত মৃতদেহবিলাক ৰখা হয় পৰীক্ষা কৰাৰ বাবে। চ' ইয়াতে হস্পিটেলৰ সেই এটা ৰুমত য'ত মৃতদেহ ৰখা হয় পৰীক্ষা কৰাৰ বাবে তালৈকে লৈ যোৱা হৈছিল। ন' এৰেষ্ট হেজ বিন মেড, এতিয়ালৈকে কোনোজনকে এৰেষ্ট কৰা হোৱা নাই। ইনভেষ্টিগেশ্যন ইজ আণ্ডাৰৱে, অনুসন্ধান অব্যাহত আছে। ইন অৰ্ডাৰ টু, উদ্দেশ্যে, আইডেণ্টিফাই দ্য ছাছপেক্ট, সন্দেহজনক ব্যক্তিক চিনাক্ত কৰাৰ উদ্দেশ্যে, ইন দ্য ছুইচাইড নোটত যি উল্লেখ আছে ব্যক্তি, তেওঁলোকক চিনাক্তকৰণ কৰাৰ কাৰণে অনুসন্ধান অব্যাহত আছে। চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুলিচ আৰ কুৱেশ্যনিং ফেমিলি মেম্বাৰ্ছ এণ্ড ৰিলেটিভছ টু এছাৰ্টেইন দ্য ৰিজন বিহাইণ্ড দেয়াৰ ছুইচাইড। পুলিচ আৰ কুৱেশ্যনিং ফেমিলি মেম্বাৰ্ছ, পুলিচে পৰিয়ালৰ সদস্যসকলক সোধা পোছা কৰি আছে, এণ্ড ৰিলেটিভছ আৰু আত্মীয়সকলক টু এছাৰ্টেইন, নিশ্চিত কৰাৰ বাবে, দ্য ৰিজন বিহাইণ্ড দেয়াৰ ছুইচাইড, সিহঁতে আত্মহত্যা কৰাৰ পিছৰ যিটো কাৰণ, যিটো ৰিজন, সেইটো নিশ্চিত কৰাৰ কাৰণে, টু এছাৰ্টেইন। পুলিচ উইল চেণ্ড এ ন'টিছ টু দ্য পিপুল মেনশ্যনড ইন দ্য ছুইচাইড নোটত যিবিলাক ব্যক্তিৰ কথা মেনশ্যন আছে, উল্লেখ আছে, তেওঁলোকলৈকে পুলিচে ন'টিছ পঠাব, জননী পঠাব, আস্কিং দেম টু জইন ইনভেষ্টিগেশ্যন, যে পুলিচৰ যি অনুসন্ধান তাত সিহঁতক অংশ ল'বলৈ জনাই, অংশ ল'বলৈ কৈ ছুইচাইড ন'টিছ জাননী পঠাব। দে উইল বি কুৱেশ্যনড অন থাৰ্ছডে দিনাখন সিহঁতক কুৱেশ্যন কৰা হ'ব, ফ্ৰম লোকেল কুৱেশ্যনিং, স্থানীয় লোকক কৰা সোধা পোছাৰ পৰা। ইট হেজ কাম টু ফ'ৰ, এই কথা স্পষ্ট হৈ পৰিছে,